আদিবাসী পৰজা সমাজক চৰকাৰে কেতিয়াও সুদৃষ্টি নিদিলে। হাতীগড়ত পৰজা সমাজৰ পঞ্চবাৰ্ষিক অধিৱেশনৰ সামৰণি ভেৰগাঁও। বছৰ ধৰি আদিবাসী প্ৰজাসকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। অসমত বসবাস কৰি অহা আদিবাসী পৰজা সমাজ আজিও বিভিন্ন ক্ষেত্ৰত বঞ্চিত হৈ আছে। দিছপুৰত যিকোনো দলৰ চৰকাৰ নাহক কিয় আদিবাসী পৰজা সমাজৰ একো উন্নয়ন নহল। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলৰ নেতা, মন্ত্ৰী, বিধায়কে আদিবাসী পৰজা সমাজৰ বিভিন্ন উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি দি ভোট ভিক্ষা বিচাৰি আহে যদিও ৰাজপাটত দখল কৰাৰ পিছত সকলো প্ৰতিশ্ৰুতি পাহৰি যায়। এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক উফৰাবলৈ সাজু আদিবাসী প্ৰজা সমাজ। ওদালগুৰি জিলাৰ হাতীগড়ত অনুষ্ঠিত আদিবাসী পৰজা সমাজৰ ২ নং পঞ্চবাৰ্ষিক অধিৱেশনত ভাষ্য প্ৰদান কৰে আদিবাসী নেতা বাবুল পায়েকে। প্ৰাংগণত আজি আমি সদৌ অসম প্ৰজা সমাজ ওদালগুৰি জিলা সমিতিৰ দ্বিতীয় পঞ্চবাৰ্ষিক অধিৱেশনটি আমি এদিনীয়া কাৰ্যসূচীৰে আজি পালন কৰিছোঁ, আয়োজন কৰিছিলোঁ। আৰু অসমৰ আদিবাসী জনগোষ্ঠীৰ অন্যতম জনগোষ্ঠী হৈছে এই পৰ্জা লোকসকল। আৰু এই পৰ্জা লোকসকল এই যুগ যুগান্তৰ ধৰি আজি অসমত বসবাস কৰি আহিছে। তৎসত্ত্বেও অসমৰ শাসনাধীষ্ঠ প্ৰতিখন চৰকাৰে আজি কিন্তু এই আদিবাসী এই পৰ্জা লোকসকলক প্ৰতিটো দিশতে বঞ্চিত কৰি ৰাখিছে। আজি এই পৰ্জা লোকসকলে আদিবাসী ছাত্ৰ সন্থাৰ সৈতে কান্ধত কান্ধ মিলাই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে যে অসমত বসবাস কৰি থকা এই আদিবাসী পৰ্জা লোকসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। কিন্তু অসমত বহুকেইটা চৰকাৰ গঠন কৰিলে আজি বিজেপি কি, আজি কংগ্ৰেছ কি, তেখেতসকলে কেৱল মাত্ৰ এই আদিবাসী জনগোষ্ঠীৰ এই পৰ্জা লোকসকলৰ কেৱল মাত্ৰ তেখেতসকলে প্ৰতিটো 5 বছৰৰ মূৰে মূৰে তেখেতসকলে ভোট ভিক্ষা বিচাৰিব আহে। কিন্তু ভোটৰ লোৱাৰ পিছত তেখেতসকলে এই আদিবাসী পৰ্জা লোকসকলৰ কিন্তু কোনো দিনেই তেখেতসকলে ভাল চিন্তা নকৰিলে, যাৰ ফলস্বৰূপে আজি এই পৰ্জা লোকসকল সকলো দিশৰ পৰাই প্ৰতাৰণা বঞ্চনা হৈ আহিছে। সেইকাৰণে আজি আমি সংকল্প লৈছোঁ যে সদৌ অসম পৰ্জা সমাজৰ লোকসকলে যে আমি যদি একত্ৰিত নহওঁ তেতিয়াহ'লে কিন্তু এই জাতিটো জাতি হিচাপে জীয়াই নাথাকে। এই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি পৰ্জা লোকসকলক একত্ৰিত কৰিবৰ কাৰণে, সমগ্ৰ অসমৰ পৰ্জা লোকসকলক একত্ৰিত কৰিবৰ কাৰণে আমি সদৌ অসম পৰ্জা সমাজ আমি গঠন কৰি আজি আমি এই ওদালগুৰি জিলাতে আজি অধিৱেশন পাতি আমি ওদালগুৰি জিলা কমিটি পৰ্জা সমাজ আমি গঠন কৰিলোঁ। আৰু আজিৰ এই সদৌ অসম পৰ্জা সমাজৰ এই দ্বিতীয় পঞ্চবাৰ্ষিক অধিৱেশন থলীৰ পৰাই আমি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। এতিয়া আৰু সেই আদিবাসী পৰ্জা লোকসকল আগৰ ব্ৰিটিছৰ যুগৰ আদিবাসী হৈ থকা নাই বা পৰ্জা লোকসকল হৈ থকা নাই। এতিয়া আমি সকলোকে একত্ৰিত হৈছোঁ আৰু সংকল্প লৈছোঁ যে যিহেতুকে প্ৰতিটো চৰকাৰেই যিহেতুকে আমাক প্ৰতাৰণা কৰিছে, বঞ্চনা কৰিছে, সকলো দিশৰ পৰা উন্নয়নৰ ক্ষেত্ৰত আমি বঞ্চিত কৰি ৰাখিছে, সেইকাৰণে আমি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ সমাগত যি অসম বিধানসভাৰ নিৰ্বাচন আছে, এই সমাগত বিধানসভাৰ নিৰ্বাচনত কিন্তু আমি বিজেপি যি চৰকাৰ আছিল এই যোৱা 5টা বছৰ তেখেতসকলে শাসন কৰিলে অসমত, আৰু তেখেতসকলে 2016 চনতেই প্ৰতিশ্ৰুতি দিছিল যে অসমৰ আদিবাসী পৰ্জা লোকসকলক তেখেতৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি কৈছিল। এই যে লোকসকল চাহ বাগিচা অঞ্চলবিলাকত যি তেখেতসকলে হাড় ভঙা পৰিশ্ৰম তেখেতসকলে চাহ বাগিচা অঞ্চলত কাম কৰি আহিছে, কিন্তু তেখেতসকলে যি দৈনিক মজুৰি তেখেতসকলে 350 টকা কৰিম বুলি কৈছিল, কিন্তু তেখেতসকলে কৰিব নোৱাৰিলে। চাহ শ্ৰমিকসকলক তেখেতসকলে আদিবাসী এই পৰ্জা লোকসকলক তেখেতসকলে কৈছিল যে ভূমি পট্টা প্ৰদান কৰিম বুলি কৈছিল, কিন্তু আজিলৈকে তেখেতসকলে প্ৰদান নকৰিলে। চৰকাৰৰ যি 5টা বছৰ কাৰ্যকাল ইতিমধ্যে শেষ হ'ল, সমাগত এই অসম বিধানসভাৰ নিৰ্বাচন। গতিকে আমি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে এই বিজেপি চৰকাৰক আমি সকীয়াব বিচাৰিছোঁ যে কোনো পৰ্যায় এই বাগান অঞ্চলবিলাকত আৰু আদিবাসী পৰ্জা লোকৰ যি বসতি প্ৰধান অঞ্চলবিলাক আছে, এই বসতি প্ৰধান অঞ্চলবিলাকত কিন্তু আমি বিজেপিৰ কোনো নেতা আৰু পালি নেতাক আমি প্ৰৱেশ নিষিদ্ধ কৰি দিম, এই কথাটো আজি স্পষ্ট কৰি দিছোঁ। কেইবাহাজাৰ লোক উপস্থিত থকা অধিৱেশনত বিজেপিৰ ভোট নিদিয়াৰ কথা দাবী প্ৰজা সমাজৰ। অধিৱেশনত প্ৰজা নৃত্যও পৰিৱেশন কৰা হয়।
ভেৰগাঁও দেৱাশিষ দেৱ